নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই তোমালোকলৈ কেইটামান প্ৰয়োজনীয় আছামিজ জেনেৰেল নলেজ লৈ আহিছোঁ। এই জেনেৰেল নলেজবোৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে বিশেষভাৱে প্ৰয়োজনীয়, গতিকে তোমালোকে এই ভিডিঅ'টো শেষলৈ চাবা। Question number 1. Who is the present director of Intelligence Bureau? Intelligence Bureauৰ বৰ্তমান অধ্যক্ষ কোন? উত্তৰ অৰবিন্দ কুমাৰ। Number 2. Where is the headquarters of Assam Police situated? অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ উলুবাৰী। Question number 3. The father of which Chief Justice of India was one Chief Minister of an Indian state? ভাৰতৰ কোনজন মুখ্য ন্যায়াধীশৰ পিতৃ ভাৰতৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিল? উত্তৰ জাষ্টিছ ৰঞ্জন গগৈ। জাষ্টিছ ৰঞ্জন গগৈৰ পিতৃ কেশৱ চন্দ্ৰ গগৈ এজন কংগ্ৰেছ পলিটিচিয়ান আছিল, যিজনে 1982 চনত 2 মাহৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হিচাপে সেৱা কৰিছিল। Number 4. Which country has won the highest number of Olympic medals in Tokyo Olympic 2020? কোনখন দেশে টকিঅ' অলিম্পিক 2020 সৰ্বাধিক সংখ্যক অলিম্পিক পদক জিকিছে? উত্তৰ USA। Question number 5. In which year Bharat Ratna Award was given to Bhupen Hazarika posthumously? ডক্টৰ ভূপেন হাজৰিকাক মৰণোত্তৰভাৱে কিমান চনত ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল? উত্তৰ 2019। Question number 6. In which year Bharat Ratna Award was given to গোপীনাথ বৰদলৈ posthumously? গোপীনাথ বৰদলৈক মৰণোত্তৰভাৱে কিমান চনত ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল? উত্তৰ 1999। Question number 7. When Majuli is formally declared as a district in Assam? মাজুলীক কেতিয়া আনুষ্ঠানিকভাৱে অসমৰ এখন জিলা হিচাপে ঘোষণা কৰা হৈছিল? উত্তৰ 8 ছেপ্টেম্বৰ 2016। Question number 8. In which district Assam Sainik School is located? অসমৰ সৈনিক বিদ্যালয় কোনখন জিলাত অৱস্থিত? উত্তৰ গোৱালপাৰা। Question number 9. Where is the headquarters of Intelligence Bureau located? Intelligence Bureauৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ নিউ দিল্লী। Number 10. In which year Bodoland Territorial Council was established? Bodoland Territorial Council কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ 2003। Question number 11. Which place is known as the heart of the Assamese New Vaishnavite culture? কোনখন ঠাই অসমীয়া নৱ বৈষ্ণৱ সংস্কৃতিৰ হৃদয় বুলি জনা যায়? উত্তৰ মাজুলী। Question number 12. Who is the present DGP of Assam Police? অসম আৰক্ষীৰ বৰ্তমান সঞ্চালক প্ৰধান কোন? উত্তৰ ভাস্কৰ জ্যোতি মহন্ত। Question number 13. In which year Kaziranga was declared a World Heritage Site by UNESCO? কাজিৰঙা কোনটো বৰ্ষত ইউনেস্কোৰ দ্বাৰা এখন ৱৰ্ল্ড হেৰিটেজ সাইট ঘোষণা কৰা হৈছিল? উত্তৰ 1985। Question number 14. Who was the first Assamese person to receive Dada Saheb Phalke Award? দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম অসমীয়া পুৰুষ কোন আছিল? উত্তৰ ভূপেন হাজৰিকা। He received Dada Saheb Phalke Award in 1992. Question number 15. Who translated Ramayan in Assamese language? ৰামায়ণ অসমীয়া ভাষাত কোনে অনুবাদ কৰিছিল? উত্তৰ মাধৱ কন্দলী। ইয়াৰ নেক্সট ভিডিঅ'বোৰত প্ৰয়োজনীয় জেনেৰেল নলেজৰ জ্ঞান পাই থাকিবৰ বাবে তোমালোকে এই চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।